बिटिआर गोरोबथाखौ मावफुंनाय भारत सरकार आरो आसाम सरकारा लेहेम खालामदों नामा? खोथा होनानै खोथा लाखिनो हायाखै भारतनि नखर मन्त्रि अमित शाह आरो डक्टर हिमन्त बिश्व शर्माया। सेजौ 25 एमेन्डमेन्ट बिलखौ जेरैखिजाया बारहोनांगौ। एबसुआ बिटिआर गोरोबथानि दफाखौ मावफुंनांगौनि थाखाय गोदान दिल्लीयाव सोमावसारनाय हाबाफारि लादों 24 नभेम्बराव। बिटिआर गोरोबथाया 5 बोसोर बारलांबाय नाथाय भारत सरकार आरो आसाम सरकारा बेखौ मावफुंनायाव गोहैले खालामनायखौ नुनो मोन्दों। नभेम्बर माहर अहा 20 आरो 21 नभेम्बरत दुदिनिया कार्यसूचीरे निखिल बर' ছাত্ৰ সন্থাই বিশেষ আমি কিছু কাৰ্যসূচী আমি তৈয়াৰ কৰিছোঁ। মূল এই কাৰ্যসূচীৰ মূল দাবিটো হ'ল যে 125 যি আৰ্টিকল 280 যি এমেণ্ডমেণ্ট ভাৰত চৰকাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সংশোধিত কৰি পেলাই শিখ শিডিউলক মোৰ অধিকাৰ দিয়া, মোৰ অটনমি দিয়া, আৰু এই অধিকাৰক আজি 5টা বছৰৰ পিছতো ভাৰত চৰকাৰ, অসম চৰকাৰ বা ভাৰতৰ গৃহ মন্ত্ৰালয় এই যি মানে বিভাগ আছে তেওঁলোকে যেনেকুৱা এইটো কাৰ্যকৰী কৰিব লাগিছিল আজি এইটো বিলম্ব হৈ আছে। আৰু ইয়াৰ দাবিতে নিখিল বড়ো ছাত্ৰ সন্থাই ৰাষ্ট্ৰীয় পৰ্যায়ত এই যি সেমিনাৰ আমি 20 তাৰিখে আয়োজন কৰিবলৈ গৈ আছোঁ আৰু সকলোকে আমি ইয়াত আমন্ত্ৰণ জনাইছোঁ যাতে ভাৰত চৰকাৰক আমি হেঁচা প্ৰয়োগ কৰিব পাৰোঁ। আমাৰ দাবী থাকিব যে বড়ো চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ণ হওক। গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই সময়ত যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল দাড়ি কমা ৰূপায়ণ কৰা হ'ব। আৰু এই যি ৰূপায়ণৰ যি ক্ষেত্ৰত কিছু ৰূপায়ণ হৈ গ'ল, কিছু আধৰুৱা হৈ আছে। আৰু মূল এই চুক্তিৰ মূল আত্মা আছিল 125 এমেণ্ডমেণ্ট আৰ্টিকল 280 যাৰ দ্বাৰা BTC BTRক মানে 60টা সমষ্টিলৈ বৃদ্ধি কৰা, এণ্টি ডিফেকশ্যন ল' তাত আনা, পাৱাৰ এণ্ড ফাংচন তাত বঢ়াই দিয়া, ভিলেজ কাউন্সিল, মিউনিচিপাল কাউন্সিল তাত গঠন কৰিব লাগে। আৰু ভাৰত চৰকাৰৰ পৰা 280 আৰ্টিকলৰ যোগেদি BTC BTRক বা আন শিখ শিডিউলত পোনপটীয়া ডাইৰেক্ট পুঁজি পাব লাগে। এইখিনি মূল কথা লৈ পেলাই আমি এই সেমিনাৰ আয়োজন কৰিম। एबसुनि आफादगिरि दिपेन बर' बिथाङा खौरां मेलनि गेजेरजों फोरमायो दि जेरैखिजाया 125 एमेन्डमेन्ट बिलखौ पास खालामथारनांगौ होननानै आरो 40 निफ्राय 60 बियाब खालामनायजों लोगोसे सीमा बारायनाय बायदिफोरखौ मावफुंनो थाखाय खावलायदों। जन्तर मन्तरत निखिल बर' ছাত্ৰ সন্থা আৰু আন শিখ শিডিউলৰ যিখিনি আমাৰ যি ডিমাণ্ড আছে মানে ইয়াক অটনমি লৈ আপগ্ৰেড কৰা বা ইয়াৰ ক্ষমতা বৃদ্ধি কৰা, সমষ্টি বৃদ্ধি কৰা, এই দাবীক লৈ পেলাই আমি তাত ধৰ্ণা প্ৰদৰ্শন কাৰ্যসূচী আমি ৰূপায়ণ কৰিম। আৰু 3 ঘণ্টীয়া এই ধৰ্ণা কাৰ্যসূচীত আমাৰ বিশিষ্ট ব্যক্তি 10টা শিখ শিডিউলত বিশিষ্ট যিসকল আমি তেওঁলোকক ইনভাইট কৰিছোঁ তেওঁলোকে তাত উপস্থিত থাকিব। ইয়াৰ কাৰণে আজি নতুন দিল্লীত আমি এই সংবাদ মেলৰ যোগেদি ভাৰত চৰকাৰক পুনৰ আমি আহ্বান জনাইছোঁ এখন মানে শীঘ্ৰেই নিখিল বড়ো ছাত্ৰ সন্থাৰ লগত অসম চৰকাৰ, ভাৰত চৰকাৰ ত্ৰিপাক্ষিক আলোচনা হ'ব লাগে। আৰু ত্ৰিপাক্ষিক আলোচনাৰ যোগেদি আগন্তুক উইণ্টাৰ ছেশ্যনত এই 125 এমেণ্ডমেণ্ট আৰ্টিকল 280 যোনটো সংশোধনী বিধেয়ক সেইখন আনিবৰ কাৰণে আমি দাবী জনাইছোঁ। এই কাৰ্যসূচীও এই দাবীৰ কাৰণে আমি ৰাখিছোঁ। लोगोसेनो BTC खुंथायनि गाहाय खुंगिरि हाग्रामा महिलारिखौबो खावलायो बर' बिथाङा बिटिआर गोरोबथाखौ मावफुंनायाव मदद खालामनो थाखाय। मानोना बिटिआर गोरोबथानि दफाफोरा मावफुंजायोब्ला 1500 कौटि फैनो गोनां फैसाजों गावनो फिथा हानो मोनगोन आरो खुन्थिया गायसननो मोनगोन होननानैबो बिथाङा बुङो। মানে গৃহমন্ত্ৰী ডাঙৰীয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও তাত সাক্ষী আছিল। আৰু চুক্তিক আখৰে আখৰে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত BTC চৰকাৰেও যাতে সহায় কৰে এই কথাটো আমি তেওঁ আহ্বান জনাইছোঁ। তেওঁ যদিও এই কথাটো কৈছে যেটো তেওঁ সাংবিধানিক এটা পদবীত অধিষ্ঠিত হৈ আছে, আমি আহ্বান ৰাখিছোঁ, দাবী ৰাখিছোঁ 2003 চুক্তিত যি ধৰণে তেওঁ আগবঢ়াই নিছিল 2020 চনত চুক্তি তেওঁ আগবঢ়াই নিব লাগে। কাৰণ এই চুক্তি কাৰো ব্যক্তিগত সম্পত্তি নহয়, কোনো দল সংগঠনৰ সম্পত্তি নহয়। এই চুক্তিৰ দ্বাৰা 35 লাখ বিটিআৰবাসী ৰাইজৰ অধিকাৰ তাত সন্নিৱিষ্ট হৈ আছে। আৰু 1500 কোটি টকা এই কথাটো আমি এতিয়া স্পষ্টকৈ ক'ম, যিখিনি অনুষ্ঠান প্ৰতিষ্ঠান ইনফ্ৰাষ্ট্ৰাকচাৰ আন্তঃগাঁথনি উন্নয়নৰ কথা তাত লিপিবদ্ধ আছিল, এই 1500 কোটি টকাৰে যিখিনি নিৰ্মাণ হ'ব, যিখিনি উন্নয়ন হ'ব, হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এতিয়া
দায়িত্ব লোৱাৰ পিছত তেওঁ নিজে পিতা কাটি পেলাই এইবিলাক উদ্বোধন কৰিব, ফাউণ্ডেশ্যন লে কৰিব। আৰু আমি ইয়াৰ কাৰণে আহ্বান জনাইছোঁ